শিক্ষা ব্যৱস্থাক লৈ অসম আৰু দিল্লীৰ মাজত ভাল এটা যুদ্ধ চলি আছে মুখ্যমন্ত্ৰী দুইজনৰ মাজত। এই ক্ষেত্ৰত আপুনি সমান মন্তব্য দিয়ে? সেইটো কথা মই মানে ইয়াৰ পৰা ক'বলৈ দিগদাৰ। এতিয়া কি দুধুৰ মুধুৰ চলি আছে মই কথাটো জানিব লাগিব প্ৰথম কথা। আৰু শিক্ষা বস্তুটো আচলতে মোৰ কাৰণে অলপ বেলেগ, কাৰণ মই BA পাছেই নহয়। সেইটো মই 12,000মান কিতাপ পঢ়িছোঁ। গতিকে মোৰ কাৰণে অলপ শিক্ষা ব্যৱস্থা গোটেই ছিষ্টেমটো অলপ বেলেগ। কথা পাতিম বাছি শিক্ষা ব্যৱস্থাক লৈ অসম আৰু দিল্লীৰ মাজত ভাল এটা যুদ্ধ চলি আছে মুখ্যমন্ত্ৰী দুইজনৰ মাজত। এই ক্ষেত্ৰত আপুনি সমান মন্তব্য দিয়ে? সেইটো কথা মই মানে ইয়াৰ পৰা ক'বলৈ দিগদাৰ। এতিয়া কি দুধুৰ মুধুৰ চলি আছে মই কথাটো জানিব লাগিব প্ৰথম কথা। আৰু শিক্ষা বস্তুটো আচলতে মোৰ কাৰণে অলপ বেলেগ, কাৰণ মই BA পাছেই নহয়। সেইটো মই 12,000মান কিতাপ পঢ়িছোঁ। গতিকে মোৰ কাৰণে অলপ শিক্ষা ব্যৱস্থা গোটেই ছিষ্টেমটো অলপ বেলেগ। কথা পাতিম বাছি